ধৰক ইউটিউবৰ বাহিৰেও আৰু কিবা কিবি কাম কৰোঁ বা বহুতে সুধেও যে মই ইউটিউবৰ বাহিৰে কি কৰোঁ। যদি ছাপোৰ্ট কৰিব নোৱাৰে কাৰোবাক তাক মানে তলত পেলাবৰ কাৰণে বা তাৰ ওপৰত কিবা এটা কমেণ্ট দিয়া বা তাক বেয়াকৈ কোৱা তাক ডাউন কৰাও সেইটো কৰিব নালাগে। बहती गंगा झटाओं से ओ शंकरा शिवा। নতুন এটা ব্লগত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। লাষ্ট ব্লগটোত আপোনালোকে বহুত বেছি মৰম ভাল পোৱা দিছে আৰু কমেণ্টত বহুতে মানে মৰম দিছে, তাৰ বাবে ধন্যবাদ। মোৰ আৰু ব্ৰঞ্জৰ আমাৰ দুটাৰে মৰম ভাল পোৱাটো আপোনালোকে বুজি পোৱাৰ বাবে বহুত বেছি ধন্যবাদ। আপোনালোকে যাৰ যাৰ ঘৰত পেটছ আছে তাহাঁতেতো বুজি পাবই। আৰু লগতে আজি আমি ৰাতি ধুনীয়াকৈ কৰিম হৰ হৰ মহাদেৱ বলবমত সকলোৱে যাব। আজি ৰবিবাৰ ৰাতি আমি কৰিম ধুনীয়াকৈ এটা কাৰ্যসূচী য'ত আমি পায়স জুচ ORS পানী এনেকৈ ধুনীয়াকৈ বিতৰণ কৰিম। যিসকল ভক্তসকল আহে পূৰা কুক্ৰেশ্বৰৰ পৰা বশিষ্ঠলৈকে যে যায় আমি বেলতলা এইখিনিতে ক'ৰবাত ৰখি পেলাই ধুনীয়াকৈ কৰিম কামখিনি। আৰু এইফালে চাই টেটুটো যে বনাইছিলোঁ এইটো টেটুটো এইটো এতিয়া মই বাহিৰত গ'লে দুদিনমান খালি ভালকৈ কেয়াৰ ল'ব লাগিব। আৰু আজিৰ ব্লগটোত কমেণ্ট পূৰা ভৰ্তি হৈ যাব লাগে হৰ হৰ মহাদেৱ বুলি। এই দুটামান কাম আছে এইখিনি কৰি লওঁ, তাৰপিছত বজাৰ চজাৰো কৰিব লগা আছে। ओम नमः शिवाय ओ शंकरा शिवाय। ব্ৰঞ্জৰ কাৰণে এইটো নতুন বিচনা আহি গ'ল আমাৰ। এই বিচনাখন বনাই দিলোঁ আৰু বিচনা তাত যিমান খেলনা বস্তুবিলাক আছে খেলনা বস্তুবিলাক এতিয়া ধুনীয়াকৈ লগাই দিম। এইপিনি পূৰা ফুল AC লগাই দিছোঁ। আমাৰ ব্ৰঞ্জৰ একো টেনশ্যন নাই। ব্ৰঞ্জ ব্লগ পোৱা ষ্টাৰ্ট হোৱাৰ লগে লগে আহি যায় একদম পা। এইফালে বহি আছে আমাৰ মিস্ত্ৰী হৈ আছে, এইফালে বিজেকে ভাই আছে। আৰু অতি সোনকালে এটা গুড নিউজ দিম। এটা মই ধৰক ইউটিউবৰ বাহিৰেও আৰু কিবা কিবি কাম কৰোঁ বা বহুতে সুধেও যে মই ইউটিউবৰ বাহিৰে কি কৰোঁ। ইউটিউবটোতো মোৰ মেইন কাম হয়, তাৰ বাহিৰেও আমি আৰু কিবা কিবি কামৰ লগত জড়িত হৈ আছোঁ। বহুত দিনৰ পৰা আমাৰ কাম চলি আছিল, কিন্তু মই অফিচিয়েলি এনেকৈ ধৰক ইউটিউবত কোৱাও নাছিল। ভালকৈ দেখাম বস্তুটো আৰু কি কোম্পানী হয় আৰু আমাৰ কোম্পানীত কি কি কাম হ'ব বা কাম কি কি হৈ আছে গোটেইখিনি আপোনালোকক দেখাম ধুনীয়াকৈ। নেক্সট ব্লগ বা তাৰ নেক্সট ব্লগত গোটেইখিনি এটা ব্লগ বনাম মাই নিউ কোম্পানী বুলি ধুনীয়াকৈ এটা পৰা ফুল ব্লগ আহিব। এতিয়া ওলাই যাওঁ। চবতকৈ প্ৰথমতে আমাৰ কাম হৈছে আজি গাড়ীৰ পলিউশ্যনটো কৰিব লাগে। तेरे लिए मैंने जीवन दे दी ओम नमः शिवाय ओ शंकरा शिवाय ओम नमः शिवाय। আৰু আমি আহি গৈছোঁ এইপিনি পলিউশ্যন চেণ্টাৰত। এতিয়া মই ফাইনো দিব লাগিব যিহেতু মোৰ ফেইল হৈ গ'ল। নাই ই ওলাই গৈছে ভাত খাবৰ কাৰণে। আগত যাওঁ, আগতটোত কৰোঁ। আগত আছে। আৰু লগতে আপোনালোকে বিগ বছ কোনে কোনে চাই আছে কমেণ্ট কৰি কিনে জনাব। বিগ বছ কোনে কোনে চাই। ফুকৰা ইনচান গৈছিলে ইউটিউবাৰ। এইবাৰ মানে বিগ বছত ছ'চিয়েল মিডিয়াৰ যিটো পাৱাৰ সেই পাৱাৰটো মানে পূৰা আহি গৈছে। চিষ্টেম সিহঁতে গম পাই গৈছে যে ছ'চিয়েল মিডিয়াৰ কিমান বেছি পাৱাৰ আছে। বা ইউটিউবাৰ বুলি ক'লে মানুহবিলাকে অলপমান ধৰক অলপ সেই ভাবে আৰু মানে ইউটিউবাৰে হয় মানে ফিল্ম এক্টৰ টিভি চিৰিয়েল কৰা মানুহবিলাক মানে নিজকে বেছি ওপৰত বুলি ভাবে। আমাক কেতিয়াও ওপৰত বুলি নাভাবোঁ। আমি নৰ্মেল মানুহ যেনেকৈ আপোনালোকে যেনেকৈ আমিও সেনেকুৱা নৰ্মেল হৈ থাকিব চেষ্টা কৰোঁ সদায়। কিন্তু ইউটিউবাৰ বুলি ক'লে অলপমান এটা ভাবে ইউটিউবাৰে হয় ব্লগাৰে হয় কি আৰু এনেকুৱা এটা যিসকলে ভাবে সিহঁতক মানে এইবাৰ বিগ বছত দেখাই দিছে যে ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰৰ পাৱাৰ কি। আৰু LB যাদৱ গৈছে, ফুকৰা ইনচান গৈছে, দুজনে মোৰ ফেভৰেট হয়। LB যাদৱৰ লগত মোৰ বেছি ভাল হয়, আমাৰ কথা পাতি থকা হয়। মোৰ ফ্ৰেণ্ড হয় LB যাদৱ, ইনষ্টাগ্ৰামত মোক ফ'ল' কৰা আছে, আপোনালোকে চাব LB যাদৱৰ তাতে গৈ পেলাই। সেইটো পাৰে যাব লাগিব। সেইটো পাৰে নালাগে, এইটো চাইডে আছে। তুমি হাইৱেটোত উঠিল আগুৱাই আহিলোঁ, ইয়াতে এখন গাড়ী আছে ধুনীয়াকৈ আমি ইয়াতে পলিউশ্যন কৰিম। চিষ্টেম কা মিনিং क्या है? চিষ্টেম কা মজা লাগিছে। LB যাদৱ আৰু বিগ বছ চাই বেছি ভাল লাগি আছে ন। আমাৰ অসমৰ পৰা যদি কাৰোবাক মাতি লয় বিগ বছৰ পৰা কিমান ভাল লাগিল হয়। যাকে নামাতক চবকে ছাপোৰ্ট কৰিম। মোক মাতিলে বা ডিম্পুক মাতিলে বা আমাৰ যিমানখিনি আছে আৰু আমাৰ ইউটিউবাৰ হওক বা কমেডিয়ান হওক কাৰোবাক যদি মাতিলে হয় বিগ বছত কিমান এটা মজা লাগিলে ন। পুৰা ছাপোৰ্ট কৰিলোঁ আমি। জিকিলে আৰু অসমৰ পৰা যোনে যায় ৰিয়েলিটি শ্ব'ৰ বাহিৰত ই জিকি আহে। অসমৰ মানুহ যাক ভাল পায় মানে পূৰা আমি যাক ভাল পাওঁ তাক জিকামে ভোট দিমে। অহা বছৰ ট্ৰাই কৰোঁ নেকি বিগ বছত? হা পাৰে চিষ্টেম নেক্সট লেভেল বুলি কওঁ। বিগ বছত যাই নেক্সট লেভেল এইটো হ'ব কি নেক্সট লেভেল কৈ আছে হা? এইটো চিষ্টেম হয়, নেক্সট লেভেল হয়। আৰু আমি ফালে আমি দাদাৰ ওচৰত পলিউশ্যনটো কৰিব আহিলোঁ। দাদাৰ নামটো কি দাদা? প্ৰাঞ্জল দা। দাদা আমাৰ ভিডিঅ' চাই অহাৰ লগে লগে ধুনীয়াকৈ মাত দিলে। এতিয়া আমি ধুনীয়াকৈ পলিউশ্যনটো কৰিলোঁ। ফেইল হৈছে মোৰ। ফাইন দিব লাগিব ন এতিয়া?
500 টকা 500 টকা ফাইন দিব লাগিব 500 টকা ফাইন দিব লাগিব এতিয়া আমি থাকিব দাদা মোৰটো 1 বছৰ ন তে মোৰ গাড়ী পলিউশ্যন ফেল হৈছে মই মানে পাহৰি গৈছিলোঁ মোক কমেণ্ট আহিছে মানে হেৰি ব্লগত কমেণ্ট আহিছে যে বিকাশ গাড়ী পলিউশ্যনটো ফেল হৈছে বনাই ল'ব চিষ্টেম বুলি বললে গুচিয়ে গেলি এইখন ভেনখন তোমাৰ হেৰি আছিল না আগতে কিডনেপিং ভেন এইটো ভয়ে কৰে কলা ভেন হলে আগতে ফিল্মবিলাকত এইটো ভেনে মেইন তেৰে নামত সলমান খানে কিডনেপ কৰি লৈছে এইটো ভেনক শেষ দ্বিতীয়ৰ পৰা ঠিক আছে দাদা গৈ থাকো ধন্যবাদ থেংক ইউ অহা বছৰ লগ পাম আৰু ঠিক আছে বাই বাই ওকে আমাৰ পেণ্টাৰৰ বঢ়িয়াকৈ এতিয়া হৈ গ'ল পলিউশ্যন বুলি দিয়ে কেলা লেভেল বুলি দিয়ে এইগিলা নকওঁ আমাৰ এই মৰম ভাল পোৱা এইটোতে এটা এক্সাম্পল মোৰ গাড়ীৰ পলিউশ্যন ফেল হৈ আছে কমেণ্টত আহিছে বিকজ গাড়ীৰ পলিউশ্যন ফেল হৈ আছে আপুনি বনাই ল'ব এই বস্তুটোৱে হ'ল মৰম ভাল পোৱা এতিয়া ইয়াতে কোনোবা যদি হাঁহে নেক্সট লেভেল বুলি বা সেই বুলি LB চেটআপত দেখা নাই এনেকুৱা চিষ্টেম বিগ বছত গৈছে কি ছাপোৰ্ট কৰিছে এই বস্তুটো লাগে মানুহ মানে কাকো হিংসা কৰিব নালাগে সি কিবা কাম কৰি আছে কিবা কৰি আছে একো হিংসা কৰিব নালাগে কাকো যদি ছাপোৰ্ট কৰিব নোৱাৰে কাৰোবাক তাক মানে তলত পেলাবৰ কাৰণে বা তাৰ ওপৰত কিবা এটা কমেণ্ট দিয়া বা তাক বেয়াকৈ কোৱা তাক ডাউন কৰাও সেইটো কৰিব নালাগে কোনোবাই হয়তো বেয়া হ'ব পাৰে মোৰ এইটো কথাত কিন্তু এইটো ৰিয়েল ফেক্ট হয় আমাৰ যদি কোনোবাই কিবা ভাল কাম কৰি আছে উন্নতি কৰি আছে তাক চাই পেলাই মানে আমাৰ অলপমান ভিতৰত কিবা এটা হয় মানে জ্বলন ভাৱটো হয় আৰু এই কেনে কৰি আছে চ' এইটো জ্বলন ভাৱটো থাকিব নালাগে এই জ্বলন ভাৱটো যদি আপোনালোকৰ ভিতৰত থাকে আপুনি মানে সেই লেভেলত কাম কৰিব নোৱাৰিব যোনে যি কৰিছে কৰিব দিয়ক নিজৰ কামটো ভালকৈ কৰি থাকক ৰাস্তাত এনেকৈ থৈ দিয়ে মানুহ কেনেকৈ যাব এইবিলাক কাম ৰাতিয়ে হয় নহয় কি গালি পাৰিম লেবাৰকেইটাক কৈছোঁ এইটো ৰাতিৰ কাম হয় দিনৰ কাম নহয় না দিনত এতিয়া মানুহ অহা যোৱা কৰিব এটাই ৰাস্তা অহা যোৱা কৰোঁতে মানুহ প্ৰব্লেম নহ'ব নেকি আৰু সিহঁতক কোৱাৰ পিছত সিহঁতে কৈ কি আমি কি জানো মালিকে জানে বুলি তো মালিকক মাত সিহঁতে তেওঁলোকে ক'ব লাগে যে মালিকক আমাক গালি দিয়ে মানুহবিলাকে ঘৰ বনাই আছে ঠিক আছে কিন্তু ৰাতি কাপোৰ কৰিব লাগে না মানুহ এতিয়া কিছুমানৰ ইমাৰ্জেঞ্চি মেডিকেল যাব লগা হ'লে বা ক'ৰবাত বোলে কিবা ইমাৰ্জেঞ্চি যাব লাগে ইণ্টাৰভিউ আছে কিবা আছে তো ফচি থাকিব না বস্তুটো অ'কে আমি আহি গৈছোঁ ইয়াতে হ'লচেলত এতিয়া আমি ফুৰ্তি লৈ আছোঁ আৰু পানী লৈ আছোঁ ফুৰ্তি পানী ল'ম তাৰপিছত পায়সৰ কাৰণে আমি কিছুমান যোগাৰ ল'ম সেইখিনি গোটেইখিনি বস্তু আমি গধূলি এটা ঠাইত ধুনীয়াকৈ ছেটআপ বনাই পেলাই সেইখিনি আমি বিতৰণ কৰিম বস্তু লোৱা প্ৰায়খিনি হৈ গ'ল ফুৰ্তি ORS এইটো অলপ এনাৰ্জি ড্ৰিংক এইখিনি আৰু এটা পানী বটল এইটো বেলেগ এইখিনি গোটেইখিনি বস্তু লোৱা হৈ গ'ল আমাৰ আহিছোঁ চব সোমাই গ'ল নেকি বিজেকে আমাৰ চব সোমাই গ'ল এইটো হেৰিয়াৰ টাটা হেৰিয়াৰ নহয় পাৰ্ট টাইম অটো ভেন এইটো DI হয় DI হেৰিয়াৰ নহয় DI হয় ভাই গধূলি একদম বিগ ৰেডি ব্ৰ কি খবৰ ব্ৰ একদম পারফেক্ট বাইসেপটো পাৰিছে নে গধূলি আহিব লগ পাম গধূলি আজি আমি পুৰা ডিস্ট্ৰিবিউট কৰিম এনেকুৱা একদম পুৰা তুমি মোক কোৱাই নাই এনেকা নকোৱা নালাগে ন ভয় সৰি কি আছে কি ডাইলগ পাহৰি গ'ল পাহৰি গ'লো নহয় ডাইলগ টেক টু ৰিটেক তুমি মোক কিয় চক কৰি দিলা কিয় তুমি মোক কথাটো কোৱা নাই কি কথা তুমি টেটু বনাইছা এইটো বনাইছো ব্ৰঞ্জ আকৌ 777 চাৰ্লি ফিল্মখন চাইছা সেইখন বহুত আগতে চাইছো আপোনালোকে 777 চাৰ্লি ফিল্মখন যে আছে ডগিৰ ওপৰত কুকুৰৰ ওপৰত এখন ফিল্ম আছে 777 চাৰ্লি আমাজনত আছে 100 টকা দি কিনি কিনিব লাগে ভাড়াত লৈ কিনি চাব লাগে তে সেই ফিল্মখন আপোনালোকে চাব এতিয়া ইউটিউবত আহিছে নে নাজানো সেই ফিল্মখন যোনে চাইছে তেওঁলোকে জানে আৰু যোনে চোৱা নাই এবাৰ 777 চাৰ্লিটো চাব আৰু এই 777 চাৰ্লিটো চোৱাৰ পিছত এই মই ব্ৰঞ্জৰ টেটু বনোৱাৰ কাৰণে এটা ধৰক কিবা অলপমান হাঁহিও আছে যে কুকুৰৰ ভৰিত টেটু বনাইছোঁ তে সেই 777 চাৰ্লিখন চোৱাৰ পিছত জন্তু আৰু মানুহৰ মাজত যিটো এটা বণ্ডিং যিটো এটা মৰম ভাল পোৱা সেইটো বুজি পাব আৰু মই ব্ৰঞ্জৰ কাৰণে কিয় টেটুটো বনাইছোঁ সেই বস্তুটো সেই ফিল্মখন চালে গম পাব মানে আৰু আমাৰ দিনত গোটেইখিনি কাম হৈ গ'ল গোটেই বজাৰ কৰা হৈ গ'ল আৰু এতিয়া আমি এটা ধুনীয়া লোকেশ্যন পাইছোঁ বেলতলা তিনিআলিৰ ওচৰত আৰু এতিয়া আমি গৈ পেলাই তাতে গোটেই ছেটআপ কৰি পায়স বনাম আৰু গোটেইখিনি আমাৰ আজি যিটো কাৰ্যসূচী আছে গোটেইখিনি কাৰ্যসূচী কৰিম আগতে আমি সৰু থাকোঁতে আমি বহুত এনেকৈ গাড়ীত উঠি গৈছিলোঁ ভলভমত এনেকৈ গাড়ীত উঠি গৈছে এনেকৈ আগতে আমি বহুত গৈছিলোঁ বক্স লৈ লৈছোঁ এতিয়া আমাৰ গোটেইখিনি বস্তু আমি লোকেশ্যন আহি পাইছোঁ আনলোড কৰা সোনকালে হ'ল নেকি অলপ এটা ছেটআপ ধুনীয়াকৈ লাগি গৈছে এইপিনে আমাৰ অৰিন্দম ভাই কি খবৰ এয়া ধৃতিশ ভাই কি খবৰ এই ধৃতি অৰিন্দম আৰু এইফালে আমাৰ এতিয়া পায়স বনি আছে এইফালে এই কেশৱ দা আছে আমাৰ আৰু ভাই এইফালে হা জাভেদ আৰু জাভেদ ভাই আৰু কেশৱ দা আছে আৰু আমাৰ এইপিনে পায়সৰ কাৰ্যসূচী চলি আছে গানা বজি গৈছে পুৰা तुझसे मेरी ये लगन लागी ओम नमः शिवाय
ओ शंकरा शिवा হেল্ল' আমাৰ এটা কাৰ্যসূচী ধুনীয়াকৈ চলি আছে সেইফালে আমাৰ পায়স বনি আছে আৰু এইফালে আমি পানী জুচ যিমান যি যি আছে আমি ধুনীয়াকৈ বিতৰণ কৰি আছোঁ শুভজিৎ দাহঁতে আছে সমৰ দাৰ কাৰণে ৰখি আছোঁ সমৰ দা আহি আছে সমৰ দা শুভজিৎ দা মই আমি ইয়াতে যিমান সকলোৱে মিলি পেলাই এইখিনি কাৰ্যসূচী কৰি আছোঁ আৰু ইয়াতে বেয়া জমনি হৈছে এইফালে এখন ৱাইন শ্বপ আছে ৱাইন শ্বপৰ পৰা কেইজন মানে ইয়াতে পানী ল'ব আহি আছিল বল বম কা নাৰা হে বল বম কা নাৰা হে বল বম तू तो एक चट्टान एक पर्वत है बहती गंगा जटाओं से चंदा भी चमके माथे पे मेरे भोले तू भंडारी तुझसे मेरी गंजोय की समर गंजोय ओ शंकरा शिवा ओम नमः शिवाय ओ शंकरा शिवा আৰু আমাৰ লাষ্ট ইনগ্ৰিডিয়েণ্টছ ঢালা হৈ গৈছে কেশৰ এইটো কেশৰ স্পেচিয়েল পায়স বনচুবা কি খবৰ বল বল বম কা নাৰা হে সমৰ দা এবাৰ মেইন মানুহ এতিয়া আহিছে কেনেকুৱা পুৰা হৰ হৰ মহাদেৱ একদম শ্বিলঙৰ পৰা আহি পাইছে ডাইৰেক্ট আপোনাৰ প্ৰি ৱেডিং ফটোশ্বুট আছিল নেকি আমাৰ পায়স ৰেডি হৈ গ'ল এতিয়া আমাৰ পায়স ভিতৰত जग को तो तूने सवारा पर घूमे तू बनके अघोरी मैं जो गिरता तो मुझको संभाला तू है तो ये जीवन है पूरी सृष्टि भी तू है और अंत भी तू ही कण कण में तू ही तो है मेरे आदि मेरे योगी तेरे लिए मैंने जीवन दे दी ओम नमः शिवाय ओ शंकरा शिवाय ओम नमः शिवाय ओ शंकरा शिवाय तू जो मेरे साथ है तो क्या डर है तू तो एक चट्टान का पर्वत है बहती गंगा जटाओं से বিদ্ৰোহ কাৰ্যসূচী চলি আছে এইখিনি টাইম বিলাই পেলাই বঢ়িয়া লাগিছে চব মানুহ আহিছে গৰম গৰম পায়স পুৰা এতিয়া মই টেষ্ট কৰি চাওঁ নেক্সট লেভেল হৈছে যেনেকুৱা নাম তেনেকুৱা কাম হৈছে কেনেকুৱা পাইছা পায়স বহুত টেষ্টি হৈছে ন পায়সটো বহুত টেষ্টি হৈছে দিদি কেনেকুৱা পায়স আছে কিন্তু বাবাই আপোনাক পুৰা টাইমত পঠাইছে অংকিত ভাই আহি গ'ল আমাৰ লাষ্ট গাড়ী নেক্সট চানডে দিলে পুৰা ৰেডি নেক্সট সানডে মিলেগা নহয় মোক তলেদি যোৱা দেখা নাপাব মোক ওপৰেদি যোৱা দেখা পাব মহাকাল্লা ওপৰ দি ओम नमः शिवाय बोल बोल का नारा है बाबा एक सहारा है